Hello guys, আজি আপোনালোকক মই দেখাব বিচাৰিছো আমাৰ প্ৰিপাৰেচন ফৰ দ্য ফেয়াৰৱেল মানে সিনিয়ৰ্সৰ কাৰণে ফেয়াৰৱেল দি আছো আমি কালি তো তাৰে কাৰণে ছাৰতে আমাক অলপ বহুতখিনি হেল্প কৰিছে অলপ নহয় বহুতখিনি হেল্প কৰিছে তো আমাক শ্বপিং কৰিবৰ কাৰণে যিখিনি মানে কালি লাগে আমাক বস্তু এইখিনি আমাক মানে আমি নিজে পইচা কালেক্ট কৰি মানে কৰিব লগা হোৱা নাই গোটেইখিনি ছাৰতে আমাৰ ডিপাৰ্টমেণ্ট ফিজৰ পৰাই মানে আমাৰ এডমিশ্যনৰ টাইমত ডিপাৰ্টমেণ্ট ফিজ যিটো লৈছিল তো সেইটোৱে আমাক প্ৰগ্ৰেম পাতিব লাগিলে মানে ছাৰতে ওলাই দিয়ে আৰু আমি এইটো অপৰচুনিটি পালোঁ এতিয়া চিনিয়ৰ্ছৰ কাৰণে ফেয়াৰৱেল মানে দিবৰ কাৰণে আৰু সেইটো অপৰচুনিটি পোৱাৰ কাৰণে আমাক ছাৰতে এইখিনি হেল্প কৰি দিছে তাৰে বাজেটটোৱে মানে বাজেটৰ কাৰণে সেই তাৰে পৰাই আমাক ওলাই দিয়ে আমাৰ এইটো এডমিশ্যনৰ টাইমত আমাৰ চব ষ্টুডেণ্টছৰ পৰাই লৈছিল ডিপাৰ্টমেণ্ট ফিজ তো তাৰে পইচাই আমাক ছাৰতে ওলাই দি তো বজাৰ কৰিব যাব লৈছোঁ আৰু মই যাম সুফুংচাত যাম আৰু মনেশ্বৰ আৰু কায়েশপিতা আমি মোৰ কায়েশপিতাক ৰখি আছোঁ তো যাব লৈছোঁ এতিয়া মই মানে সুফুংচাতৰ কাৰণে আমি ৰখি আছোঁ সি আহি পোৱা নাই মানে তো সেইকাৰণে মোৰ ৰাতিপুৱা ভাত খোৱা নহ'ল তো কেণ্টিনত চাহ খাব আহিছোঁ চাহ অৰ্ডাৰ কৰিলোঁ আৰু ৰুটি খাম ৰুটি খাই আৰু চাহ খাই যাম আৰু তো এতিয়া বহি আছোঁ কায়েশপিতা বহি আছে কাহিনীৰ দৰে দুহাতত পাখি লাগি আমি যেন উৰি যাম পৃথিৱীৰ দৰে আন এখন ধৰা সাজি আমি যেন এতিয়া আমি চিনিয়ৰ্ছবোৰৰ গিফ্ট ল'ব আহিছোঁ ফটো ফ্ৰেম ল'ব আহিছোঁ এইটো কোৱা নাই কিন্তু ছাৰপ্ৰাইজ আৰু তো এইটো ল'ব আহিছোঁ ফ্ৰেণ্ড মনেশ্বৰ আৰু সুফুংচাতে চাই আছে কোনটো ঠিক হ'ব সুফুংচাতে গণি আছে কাউণ্ট কৰি আছে সি পূৰা সি চিৰিয়াছ একদম কেইটামান ফ্ৰেম মানে বেয়া ওলাইছে তো তাতে নতুনকৈ আৰু বনাই দি আছে আমাক বেছিকৈ লাগে অঁ গ্লাছটো ভাঙিছে কাৰণে দাদাই নতুন গ্লাছ লগাই দি আছে তো আমাৰ এতিয়া ফটোখিনি হৈ গ'ল পূৰা हम लोग डेकोरेशन का चीज़ ले लिया अभी और टीनियाली जा रहा है वहाँ पे समोसा एंड लड्डू लेगा वो रिफ्रेशमेंट का जो चीज़ था ना वो सब लेगा सेल्फी उठा रहा বজাৰ কৰি আহি পেলাই মই এই চাফা কৰিব ধৰিছোঁ বজাৰ কৰি আহি এনফিৰিটো ৰেষ্টুৰেণ্ট আমি চবে আমি আহি পেলাই ডেকৰেশ্যনত লাগি গৈছোঁ বহুত টায়াৰ্ড আমিতো ৰাতিপুৱা বজাৰত আছোঁৱে আৰু এতিয়া ঝাৰু দিলোঁ দি উঠি পেলাই আৰু বাহিৰত তথাপিও অলপ মোচামুচি কামখিনি কায়েশপিতাই কৰি আছে মই ঝাৰু দিলোঁ আৰু পূৰ্ণিমাও ঝাৰু দিছে আৰু এতিয়া ডেকৰেশ্যন দেখাই আছোঁ হা এই ডেকৰেশ্যন খুলুংগা বিলাই চবে ডেকৰেশ্যন কৰি আছে ৰচন কৰি আছে এইটো মধু ডেকৰেশ্যনত বিজি বেলুন লগাই আছে নিবে ডাইৰেকশ্যন দি আছে এইটো প্ৰিজিয়ে আমাৰ ধুনীয়াকৈ মোবাইল চাই আছে ডেকৰেশ্যনত সেই ধুনীয়াকৈ মোবাইলটোৱে চাই আছে পূৰ্ণিমাই ঝাৰু দিলে আৰু অনিমাই লগাই আছে বেলুন লগাই আছে তাই ধুনীয়াকৈ পূৰা একদম আৰু ইহঁতে গানৰ প্ৰেক্টিচ কৰি আছে মহাৰাজাৰ নিচিনা অলপ আগত আহিছে ডেকৰেশ্যন কৰিব এৰি এতিয়া আহি পাইছে আৰু সুফুংচাত আৰু মনেশ্বৰটো কষ্ট কৰিয়ে আছে ইহঁতে ৰাতিপুৱাৰ পৰা বজাৰত লাগি আছে দুটাই ধুনীয়াকৈ পিছত বহি আছে একো নকৰাকৈ আৰাম লৈ আছে ফুংটা বাকী আমাৰ এইটো অৱস্থা দেখিছে গৰমত পানী হৈ গৈছে এতিয়া মই লাগোঁ আৰু কামত ঝাৰু দি উঠিলোঁ ডাইৰেকশ্যন দিলোঁ চবখিনি কৰিলোঁ এতিয়া আৰু মই কালি আমাৰ ডান্সো আছে লগতে মই এংকৰিঙো কৰিম আৰু আমাৰ চিংগিং চব আছে আৰু তুমি কালি লগ পাব পূৰ্ণিমাহঁতে আৰু বেলুন লাগিল বেলুন চবেই কোপাৰেট কৰিছে দেই লাষ্ট মমেণ্টত কোপাৰেট কৰিছে কিন্তু চবে এই লাষ্টত আহিছে উস্তাদকেইটাক চা আমাৰ ঠুলুংগা গেৰেমচা আহিছে মেচ চলাই এতিয়া আহিছে ইয়াৰ মেচৰ ডিউটি পৰিছে তো সেইকাৰণে এতিয়া খবৰ ল'ব আহিছে মই বৰ্ডত লিখি আছোঁ বৰ্ডতো ডেকৰেশ্যন কৰিব মন গৈছে তো আমি পিপিটিও শ্ব' কৰিম ইয়াতে আৰু ইয়াতে
আমাৰ বৰ্ডটো অলপ ডিজাইন কৰি দিওঁ মই লিখি আছোঁ ভাবিলোঁ আৰু আইডিয়া আহিল মাথাত তো সেইকাৰণে বৰ্ডটো লিখি আছোঁ আৰু বাকীবোৰে কাম কৰি আছে দেখিছে আমি কিমান কষ্ট কৰি আছোঁ আহি পালোঁ আমি আহি পাই বহুত টায়াৰ্ড মই বহুত টায়াৰ্ড মানে আমাৰ কামেই হৈ নাহিল এনেকুৱা টাইপ মানে আধৰুৱা মানে কৰি পেলাই আমি গুচি আহিছোঁ বিকজ কালি ৰাতিপুৱা কৰিম আৰু মানে আমাৰ আহি গ'লোঁ জাষ্ট বিকজ আমাৰ হোষ্টেলত দেৰি হৈছে এনে আমাৰ টাইম 7 বাহঁতক পাৰ্মিশ্যন লৈ আমাৰ 7:30 হ'ব বুলি কৈছোঁ সেইকাৰণে এইখিনি 7:30 হৈ গৈছে তো সেইকাৰণে জোৰা দৌৰিকৈ আমি দৌৰিছোঁ তাৰে পৰা হোষ্টেল আহিছোঁ আহি পেলাই মানে এতিয়া আহি পেলাই ইমান তলত বহি দিছোঁ ইমান ভাগৰ লাগিছে সেই ৰাতিপুৱাৰ পৰা মই বহি আছোঁ ৰেডি হয় ৰাতিপুৱা কি হ'ল আমি যাব ওলোৱাতে চুফুং চাটৰ দেউতাকে মানে তাৰ গাড়ীখন লৈ গ'ল তো তাৰ সেইটো কাৰণে তাৰ দেৰি হৈ গ'ল সি আহোঁতে সি আৰু উপায় নাই আৰু গাড়ীখন লৈ গ'লেও কেনেকুৱা হয় চব বস্তুখিনি লৈ আহিব পাৰোঁ তো গোটেই বস্তুখিনি লৈ অহা গ'ল একেলগে তো সেনেকৈ অলপ দেৰি হৈ গ'ল যোৱাতে 3টা বাজিছে আমি ৰাতিপুৱা যাব লগা মানুহকেইটা অলপ কাম চামো থাকে ন হোষ্টেলত কাপোৰ চাপোৰ ধোৱা কাম গা চা ধোৱা এনেকৈ বহুত টাইম লাগে ন তো আমাৰ ওলাই মেলি 10:30 ৰেডি হৈছিলোঁ তাৰপিছত ৰখি 3টা বাজিছে মানে সেইটো কাৰণে দেৰি হ'ল আৰু তাৰে পিছত বজাৰ কৰি আমি ডিপাৰ্টমেণ্ট পাইছোঁ 6:30 আৰু আমাৰ কিবা কমি হৈছে বেলুন লগা হৈছে আৰু ল'ৰাকেইটাই বেলুন আনিব গৈছে সেনেকৈ কৰি মেলি যিমানখিনি পাৰোঁ ছিনিয়ৰ্ছৰ কাৰণে আমি কৰিছোঁ বেষ্ট দিব বিচাৰিছোঁ কালিৰ কাৰণে তো সেইটোৱে আৰু তাতে আৰু মই এটা ভ্লগ বনাই ল'লোঁ আজি আপোনালোকে চাই যাতে ভাল পায়